হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে প্লে' ষ্ট'ৰত এটা জিমেইল আই ডি বা জিমেইল একাউণ্ট অতি সহজতে কেনেদৰে আপোনালোকে একাউণ্ট খুলিব। গাইজ, আপোনালোকে যদি খুলিব বিচাৰিছে আজি ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাব আপোনালোকে আৰু মনোযোগেৰে চাব। গাইজ, আপোনালোকে প্ৰথমতে প্লে' ষ্ট'ৰ এপটো অ'পেন কৰি ল'ব আৰু অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে এইটো কৰ্ণাৰত আপোনালোকে দেখিছে গোল, এইটো গোলটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চুকত কৰ্ণাৰ চুকত দেখিছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে এড আনাডাৰ একাউণ্ট বুলি আছে, আপোনালোকে এড আনাডাৰ একাউণ্টত ক্লিক কৰিব। গাইজ, এনেকুৱা এটা পেজ খোলকৈ আহিব আপোনালোকৰ ওচৰলৈ। গাইজ, আপোনালোকে ইয়াত ক্ৰিয়েট একাউণ্ট বুলি আছে, আপোনালোকে ইয়াত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দুটা অপশ্যন আছে, ফৰ মাই চেল্ফ আৰু টু মেনেজ মাই বিজনেছ। গাইজ, আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত প্ৰথম নামটো দিব, ফাৰ্ষ্ট নেম। যিহেতু মোৰ নাম দিছোঁ, আপোনালোকৰ নামসমূহ দি ল'ব। গাইজ, আপোনালোকে লাষ্ট নেমটো দিব আৰু ইয়াত নেক্সট বুলি আছে, আপোনালোকে নেক্সটটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা পেজ খোলকৈ আহিব, বেছিক ইনফৰ্ম। গাইজ, ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো আৰু জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। ইয়াত মই যিহেতু চিলেক্ট কৰিছোঁ, আমাৰ ডেট অফ বাৰ্থটো আপোনালোকৰ দি ল'ব। গাইজ, তলত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল হয়। যিহেতু মই মেল হয়, মেল চিলেক্ট কৰিছোঁ আৰু তলত দেখিছে আপোনালোকে নেক্সট বুলি আছে, আপোনালোকে নেক্সটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত অট'মেটিক জিমেইল আই ডি তেওঁলোকে বনাই দিলে। গাইজ, আপোনালোকে ইয়াত দেখিছে স্ক্ৰীণত, ইয়াত ক্লিক কৰিব, সঞ্জীৱ মেধি, ইয়াত অট'মেটিক তেওঁলোকে ক্ৰিয়েট কৰি দিলে। গাইজ, তলত দেখিছে আপোনালোকে নেক্সট বুলি আছে, নেক্সটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে পাছৱৰ্ড, ইয়াত পাছৱৰ্ড টাইপ কৰিব লাগিব। পাছৱৰ্ড ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে দিব, যিহেতু এইটো পাছৱৰ্ডটো আপোনালোকৰ ফেচবুকত বা ইউটিউবত এইটো ব্যৱহাৰ হয়। গাইজ, আপোনালোকে এইটো ষ্ট্ৰং দিব, মিক্সাৰ কৰি পাছৱৰ্ড বনাব। মই যিহেতু দিছোঁ আপোনালোকক মই দেখুৱাই দিম। গাইজ, এছ ইফালে দি আপোনালোকে দি ল'ব আপোনালোকৰ পাছৱৰ্ডটো 058। গাইজ, আপোনালোকে এইদৰে পাছৱৰ্ডটো দি ল'ব আৰু নেক্সট কৰি দিব আৰু নেক্সট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে তলত আহিব, ইয়াত পঢ়ি চাব পাৰে, আপোনালোকে স্কিপ কৰিব পাৰে। ইয়াত এড ফোন নম্বৰ দিব পাৰে। গাইজ, মই যিহেতু নালাগে, আপোনালোকে ফোন নম্বৰটো দি ল'ব। স্কিপ কৰিছোঁ, স্কিপ কৰিব পাৰে আপোনালোকে আৰু ইয়াত দেখিছে আপোনালোকে নেক্সট বুলি আছে আৰু নেক্সটত ক্লিক কৰিব আৰু নেক্সটটো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত পঢ়ি চাব পাৰে, ইয়াত প্ৰাইভেচি এণ্ড টিমৰ্ছ। গাইজ, সেইটো পঢ়ি চাব পাৰে আপোনালোকে। ইয়াত তলত আছে আই এম এগ্ৰী বুলি আছে, আই এম এগ্ৰীত আপোনালোকে ক্লিক কৰি দিব। গাইজ, অকণ ৱেইট কৰি দিব আপোনালোকে, এইটো শ্ব' হৈ আছে, দেখিছে আপোনালোকে গুগল ছাৰ্ভিচ। গাইজ, আপোনালোকে দেখিছে এটা জিমেইল আই ডি অলৰেডি হৈ গ'ল। গাইজ, আপোনালোকে দেখিছে এইদৰে জিমেইল আই ডি আপোনালোকে অতি সহজতে প্লে' ষ্ট'ৰত কম সময়ৰ ভিতৰত আপোনালোকে এটা জিমেইল আই ডি বনাব পাৰে। গাইজ, যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব।